বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু ৰাজ্যৰ বাহিৰলৈ কৰ্মসংস্থাপনৰ বাবে যোৱা অসমৰ যুৱক মৃত্যুৰ এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে। এইবাৰ সুদূৰ হায়দৰাবাদত ৰহস্যজনক পৰিস্থিতি প্ৰাণ হেৰুৱালে মাৰ্ঘেৰিটাৰ এজন যুৱকে। মৃত যুৱকজন পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ইনথেম নগা পথাৰ মুকেশ সোণোৱাল। জানিব পৰা মতে মঙলবাৰে হায়দৰাবাদৰ এটা নিৰ্মীয়মান গৃহৰ ওপৰৰ পৰা মৃত্যুৰ মুখত পৰে যুৱকজন। মাত্ৰ এমাহ পূৰ্বে পৰিয়ালটোলৈ সুদিন আনিবৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে মুকেশে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ এই আকস্মিক মৃত্যুত এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ মূৰত আকাশ ভাঙি পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ পত্নীৰ লগতে এটি কণমানি পুত্ৰ আৰু এগৰাকী কন্যাক সংসাৰত এৰি থৈ যায়। দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া মুকেশৰ মৃতদেহটো শেষৰ বাবে নিজৰ গৃহলৈ ঘূৰাই অনাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ জৰুৰী সহায় আৰু হস্তক্ষেপ ভিক্ষা কৰিছে। আনহাতে স্থানীয় পেঙেৰী বৰডুমুচা আঞ্চলিক ছাত্ৰ সন্থায়ো যুৱকজনৰ নশ্বৰ দেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰৰ সহায় সহযোগিতাৰ লগতে দৰিদ্ৰ পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবলৈও দাবী জনাইছে। মাৰ্ঘেৰিটাৰ পৰা সমীৰণ বৰঠাকুৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্ট লাইভ। যাতে আপোনালোকে অনা ব্যৱস্থা এটা কৰি দিয়ে নেকি চৰকাৰে, তেনেকে ভাবি লওঁ। কেতিয়া গৈছিলে ল'ৰাটো যোৱা এমাহো হোৱা নাই, কমচে কম আৰু 10 দিন মান লাগিছিলে নেকি এমাহত। তাৰপৰা ককায়েক এটা বান্ধি থৈ দিছো বগলা টাইপত। এইখিনিকে কলো আৰু মই। হয় চাওক, আচলতে এটা কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আমাৰ গাঁৱৰ যুৱক তথা মোৰ বন্ধুবৰ মুকেশ সোণোৱালে। নিশ্চিতভাৱে আপোনালোকে আহি পেলাই ইয়াত দেখিছে যে তেওঁলোকৰ ঘৰৰ অৱস্থা গোটেইখিনি আপোনালোকে দেখিছে। আৰু আচলতে আমি চৰকাৰৰ ঘৰলৈ আমি আহ্বান জনাব বিচাৰিছো যে তেওঁৰ নশ্বৰ দেহটো আৰু এই দেহটো যাতে আমাৰ পৰিয়ালবৰ্গক তেওঁলোকে আনি দিয়াৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে। আৰু লগে লগে এটা কথা ক'ব লাগিব যে তেওঁলোকৰ পৰিয়ালটোক যাতে অকণমান সকাহ প্ৰদান কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষ গোটেইখিনি ব্যৱস্থাপনা গ্ৰহণ কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছো। আৰু ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব, আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে আচলতে আমাৰ এনেকুৱা ধৰণৰ গাঁও অঞ্চলবিলাকত নিবনুৱা সংখ্যা যথেষ্ট সংখ্যক বেছি। আৰু প্ৰায় প্ৰত্যেকখন গাঁৱত 80% ল'ৰাই বাহিৰত কৰ্মৰত বা বাহিৰত কাম কৰিবৰ কাৰণে তেওঁলোকে যাবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। কাৰণ এটা কাৰণ আচলতে নিবনুৱা সংখ্যা যথেষ্ট বেছি হৈ যোৱাৰ ফলত কৰ্মহীনতাত ভুগি আমাৰ ল'ৰাবোৰে বাহিৰত গৈ কিনে কাম কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু সেই আমাৰ এই গাঁৱৰ ল'ৰাজনো তেওঁ আচলতে হায়দৰাবাদত কাম কৰিব গৈছিল আৰু হায়দৰাবাদত প্ৰায় 4 মহলা এটা বিল্ডিঙৰ ওপৰত তেওঁ কৰ্মৰত অৱস্থাত ওপৰৰ পৰা পৰি পেলাই তেওঁ কৰুণ মৃত্যু সাৱটিবলগীয়া হৈছে। আৰু এই মৃত্যু আচলতে সহজ নহয়। গতিকেলৈ আমি চৰকাৰ ঘৰলৈ আহ্বান জনাব বিচাৰিছো, আপোনালোকে বিভিন্ন ধৰণৰ আঁচনি দিয়াৰ লগতে গাঁও অঞ্চলবিলাকত আপোনালোকে ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰাৰ ব্যৱস্থাপনা গ্ৰহণ কৰক। কাৰণ ল'ৰা ছোৱালীবোৰ যদি আমাৰ গাঁৱতে যদি কাম কৰি থাকে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবোৰ সুৰক্ষিত হৈ থাকিব, বাহিৰত গৈ কিনে তেওঁলোকে কাম কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি নহয়। গতিকে চৰকাৰৰ ঘৰলৈ আহ্বান জনাইছো, আপোনালোকে অন্ততঃ গাঁও অঞ্চলবিলাকত এনেকুৱা ধৰণৰ অঞ্চলবিলাকৰ ক্ষুদ্ৰ উদ্যোগ ব্যৱস্থাপনা লৈ পেলাই ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰি পেলাই আমাৰ ল'ৰাবোৰ যাতে আমাৰ নিজৰ ঘৰতে যাতে থাকিবলগীয়া এটা পৰিৱেশ আপোনালোকে তৈয়াৰ কৰিবলৈ কাৰণে আমি আহ্বান জনাইছো। আৰু পুনৰবাৰ আহ্বান জনাইছো যাতে তেওঁলোকৰ ঘৰখনলৈ আপোনালোকে নশ্বৰ দেহটো আনি দিয়া আপোনালোকে এটা ব্যৱস্থাপনা গ্ৰহণ কৰক আৰু তেওঁলোকৰ পৰিয়ালটোক যাতে এটা উচিত ক্ষতিপূৰণ প্ৰদান কৰিবৰ কাৰণে আপোনালোকলৈ আহ্বান জনাইছো। কাৰণ তেওঁলোকৰ 2টি সন্তান আছে, সন্তান কি একেবাৰে আচলতে বাল্য। গতিকেলৈ নিজৰ পৰিয়ালটোক আচলতে কাক লৈ সপোন দেখিব। গতিকেলৈ আপোনালোকক সকলোৱে আহ্বান জনাইছো যাতে গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকে তেওঁলোকৰ ঘৰলৈ আপোনালোকে এটা ক্ষতিপূৰণ দিবৰ কাৰণে আপোনালোকৰ ব্যৱস্থাপনা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছো।